এজন জনপ্ৰিয় কণ্ঠশিল্পী renowned as Miss Singer Dikshu has been arrested. গায়ক দীক্ষু শৰ্মাৰ গ্ৰেপ্তাৰ স্থগিত হৈ পৰিছে অনুৰাগীসকল I said answer me. The state wants to know. Answer me. মহানগৰীত চাঞ্চল্য জনপ্ৰিয় কণ্ঠশিল্পী দিক্ষু শৰ্মাক গ্ৰেপ্তাৰ কৰা হৈছে। আৰু কোন দিয়া চিৰা ভাল পাইছো আৰু অকণ দিয়া বিট বিটি পৰা ধান চিৰা ভাল পাইছো আৰু অকণ দিয়া বিট বিটি পৰা ধান চিৰা ভাল পাইছো আৰু অকণ দিয়া বিট বিটি পৰা ধান চিৰা ভাল পাইছো আৰু অকণ দিয়া চেনি গুৰ নেলাগে গাখীৰ দৈ নেলাগে মৰমকে অকমান দিয়া চেনি গুৰ নেলাগে গাখীৰ দৈ নেলাগে মৰমকে অকমান দিয়া মইনা মৰমকে অকমান দিয়া মৰমকে অকমান দিয়া মইনা মৰমকে অকমান দিয়া বিট বিটি পৰা ধান চিৰা ভাল পাইছো আৰু অকণ দিয়া বিট বিটি পৰা ধান চিৰা ভাল পাইছো আৰু অকণ দিয়া বিট বিটি পৰা ধান চিৰা বিট বিটি পৰা ধান চিৰা চকু ধৈ অপৰাধ কৰিলো ধৰিলে তাই কৃষ্ণ কথাই গোপীকে ভুলালে বাহৰে বাহিকি বাই বুকুৰে কথাটি চকুৰে কলেও আমাক বুজোতা নাই কাষলৈ চাপি গৈ কি বুলি মাতো গৈ ভনীয়ে কোনো নেপাই যাবও নোৱাৰো ৰবও নোৱাৰো নীল কৰে পৰা চাই মৰম কৰি চাব মন যায় মইনা মৰম কৰি চাব মন যায় মৰম কৰি চাব মন যায় মইনা মৰম কৰি চাব মন যায় বিট বিটি পৰা ধান চিৰা ভাল পাইছো আৰু অকণ দিয়া বিট বিটি পৰা ধান চিৰা ভাল পাইছো আৰু অকণ দিয়া বিট বিটি পৰা ধান চিৰা ভাল পাইছো আৰু অকণ দিয়া বিট বিটি পৰা ধান চিৰা ভাল পাইছো জানিব খোজোতেই মৰমে চিকুটি চাই কেঁচাকৈ কলিজা মেৰিয়াই বান্ধিলা বুকু তেলাহি ঠাই দুখনি বুকুৱে যদিহে বিচাৰে মৰম অপৰাধ নাই ঈশ্বৰে কৰিলে তাকেই লীলা বোলে আমি কৰিলেহে নাই য'তেই বা নাথাকো নেদেখা পাখিৰে মনে ঢকলিয়াই যায় তোমাৰ ঠিকনা জানে সপোনেও ঘূৰি গৈ তোমাকে পায় মৰম কৰি চাব মন যায় মইনা মৰম কৰি চাব মন যায় মৰম কৰি চাব মন যায় মইনা মৰম কৰি চাব মন যায় বিট বিটি পৰা ধান চিৰা ভাল পাইছো আৰু অকণ দিয়া বিট বিটি পৰা ধান চিৰা ভাল পাইছো আৰু অকণ দিয়া বিট বিটি পৰা ধান চিৰা ভাল পাইছো আৰু অকণ দিয়া বিট বিটি পৰা ধান চিৰা ভাল পাইছো